একদম মাত নামাতিব ৯,০০০ টকা দি আছোতো জুবিন গাৰ্গৰ ন্যায় আহে নাহে পিছৰ কথা আপোনালোকে একদম মাত নামাতিব কাৰণ আমি ৯,০০০ টকা দি আছোতো নিবনুৱা সমস্যাত মাত নামাতিব ৯,০০০ টকা দি আছো অসমৰ মাটি বনিয়াক দিলেও মাত নামাতিব ৯,০০০ দিছোতো মূল্য বৃদ্ধি হৈছে মাত নামাতিব অসম ঋণত ডুবি গৈছে মাত নামাতিব চাৰিওফালে দুৰ্নীতি কৰিছো মাত নামাতিব কাৰণ ৯,০০০ টকা দি আছোতো হেৰৌ দুৰ্নীতিৰ সদাগৰহত অসমবাসীয়ে কি ৯,০০০ টকাত নিজৰ বিবেক বিক্ৰী কৰিব বুলি ভাবিছা নেকি ৯,০০০ টকাত নিজৰ স্বাভিমান বিক্ৰী কৰিব বুলি ভাবিছা নেকি অসমীয়াৰ স্বাভিমান পাবলৈ লক্ষ লক্ষই জীৱন পাত কৰিলে ইতিহাস সাক্ষী আছে তাৰ আৰু সেই অসমীয়াৰ অমূল্য স্বাভিমান মাত্ৰ ৯,০০০ টকাত কিনিবলৈ ধৃষ্টতা তোমালোকৰ আত্মাভিমানী স্বাভিমানী অসমীয়াই প্ৰতিটো সমস্যাৰ কথা মূৰ তুলি সাহসেৰে ক'ব অসম আৰু অসমীয়াৰ সৈতে জড়িত প্ৰতিটো প্ৰশ্ন সাহসেৰে আঙুলি জোকাৰি উত্থাপন কৰিব অসমৰ ভৱিষ্যতৰ বাবে এই অসমীয়াই কাৰোবাক যদি আদৰেৰে ৰাজপাতত বহুৱাব পাৰে তেন্তে আপোচবিহীনভাৱে ক্ষমতাচ্যুত কৰিবও পাৰে মনত ৰাখিব অসমীয়া কাৰো গোলাম নহয় সময় আহিলেই অসমীয়াৰ আবেগ বিবেক স্বাভিমান কিনাৰ ধৃষ্টতাৰ প্ৰতিদান দিবলৈ সাজু আছে অসমবাসী সকীয়াই থলো